বন্ধুসকল আজি গাঁৱৰ মাজেৰে এটা ঘূৰি ফুৰা সৰু ব্লক সকলো ফ্ৰেণ্ডসকলে ওলাই আহিছোঁ আৰু আপোনালোকে ইয়াত আছে চাওক খাই আছে কোনোবাই পকৰি টকৰি খাই আছে আৰু আপোনালোকে থাকক আপোনালোকে আমাৰ লগত ঘূৰি ফুৰি থাকক তো বন্ধুসকল এনে আছোঁ আৰু সেই যে এইটো ওপৰত এইটো ৰেল লাইন হয় ধুবুৰীৰ পৰা অভয়পুৰীলৈ যিটো ৰেল লাইন নতুন ৰেল লাইন হৈ আছে এই ৰেল লাইনটো এইটো আৰু অলপ আগতে আছে প্লেটফৰ্ম এইটোও দেখুৱাম মই আগতে এটা ভিডিঅ'ত দেখাইছিলোঁ আৰু আপোনালোকে মোৰ লগত থাকক আৰু চাৰিওপিনে আছে খেত এই ধৰণৰ খেতি আছে চাৰিওপিনে বন্ধুসকল এইটো ঘূৰি পেলাই এটা ব্লক তো বন্ধুসকল ধান খেতিৰ মাজেৰে যাই আছোঁ আৰু এৰি ধানৰ খেতি হয় আৰু এই চাওক ইয়াত খেতি বহুতবিলাক খেতি কৰা হয় ইয়াত ধান খেতিৰ মাজেৰে যাই আছোঁ তো বন্ধুসকল এইটো আপুনি চাইছে ইয়াত ৰেল লাইনৰ চুঙিটো হয় ইয়াত বান হ'লে বহুতবিলাক মাছ পোৱা যায় ইয়াত আৰু এই খুঁটিবিলাক ইয়াত বহা যায় ৰেল লাইন বহাব বন্ধুসকল প্লেটফৰ্মটো আহি পালোঁৱে আপোনালোকক দেখুৱাম আজি ভালকৈ দেখুৱাম চাই থাকক আৰু ইয়াত তাৰ বাহিৰ কৰি থৈ দিছে ইয়াত লাইট লগাব বিভিন্ন ধৰণৰ লাইটবিলাক প্লেটফৰ্মত যিবিলাক লাইট থাকে এইটোৱে হ'ল চাপৰ ৰেলৱে ষ্টেচন আৰু এই ষ্টেচনটাৰ পৰাই আমাৰ কাটিব লাগিব ধুবুৰীৰ টিকেট বা গুৱাহাটী পল্টন বজাৰৰ টিকেট তো এতিয়া টিকেট ল'ম আহক বন্ধুসকল এতিয়া কাউণ্টাৰত যাই আমি টিকেট কাটিম গুৱাহাটী পল্টন বজাৰ টিকেট আহক টিকেট কাটিম এটা টিকেট দিয়ক টিকেট গুৱাহাটীৰ টিকেট দিয়ক এটা তো এনেকৈ আমাৰ টিকেট ল'ব লাগিব তো যাম আৰু বহুত জেগাত ঘূৰি ফুৰিবলৈ যেতিয়া ৰেল লাইনটো অ'পেন কৰিব প্ৰথম দিনাই যাম তো আপোনালোকৰ যদি অস্ত্ৰ বস্ত্ৰ হয় তেনেহ'লে যাব পাৰিব এই প্লেটফৰ্মটোৰ নিচৰ দৃশ্য এইবিলাক চাওক খেতি পথাৰ আৰু সেই পাহাৰখনৰ ওচৰত আছে চাবৰ বজাৰটো আৰু ইয়াত নিচত নামাৰ কাৰণে চিৰি আছে এই চিৰিৰে নামিব লাগিব এইটো হ'ল ৰেল লাইনৰ মানে বিল্ডিংটোৰ পিছৰ ফালৰ দৃশ্য এইটো চাওক তলতো ৰুম হৈ আছে তো বন্ধুসকল এইটো হ'ল প্লেটফৰ্মটোৰ ওপৰৰ দৃশ্য আৰু ওপৰৰ পৰা দেখুৱাম এতিয়া খেতি পথাৰবিলাক চাওক কিমান তললৈ এই বহুতবিলাক মানুহ আহি আছে ইয়াত আচলতে বহুত ভাল লাগে দৃশ্যখন আহক ওপৰলৈ আহক অ' ভাইটি কি ভিডিঅ' বনাই আছে তে তো আহক এতিয়া ফ্ৰেণ্ডসকলৰ ওচৰলৈ যাওঁ কিটা কথা ক'ব চাওক কিবা ক'ব অ' ভাইটি অকল আপোনালোকে কিবা ক'ব নেকি আজি যে আমি ঘূৰি ফুৰি আহিছোঁ ক'ব নহয় ক'ব কিবা নহয় ডাঙৰীয়া অলপ কোৱাচোন আজি আমি আপুনি এই মাস্কখন খুলাই দিব খুলাই কিনে ভিডিঅ'টো কৰিব নহয় আপোনাক ভাল লাগে এই মাস্কখন খুলি দিলে আপোনাক ভাল লাগিব অঁ তেনেহ'লে এনেই ছোৱালী চাবলৈ আহিছে অঁ আৰু এজনৰ ওচৰলৈ যাম তেখেতে কিবা ক'ব আপুনি আপোনাৰ নিজৰ ফালৰ পৰা কিবা কওক হাই বন্ধুসকল মই ক'ম আজি মানে মোৰ কথা কৰণীয়া ডাঙৰী কিবা ক'ব বৌদি লাগে হয় নেকি পাবি ন সময় আহিলে নিজে পাবি আৰু এইবিলাক চাই আছে এইবিলাক বহাৰ কাৰণে চিট বনাব আপোনালোকে প্লেটফৰ্মত আহি টিকেট কাটিব আৰু ইয়াত বহি থাকিব ট্ৰেইনৰ কাৰণে অপেক্ষা কৰি থাকিব আজি ভিডিঅ'টো বনালোঁ আৰু এই ভিডিঅ'টোত জানো যে আপোনালোকে লাইক নকৰিব এইটো মই ভালকৈ জানো আপোনালোকে কিবা ক'ব নেকি সেই আজি আমাৰ ঘূৰি ফুৰা যে ভিডিঅ'টো ব্লগটো আমি জানো লাইক নকৰিব আজি